দাদা চুলি কাটব লাগছিলে চুলি কাটব দাদা আপোনাক কবাই আগতে দেখা দেখা লাগছিলে মই এতিয়া ষ্টেট বেংকতে কাম কৰো এটা কাম কৰক দাদা এই বাহিৰৰ পৰা টকেন ল'লে হওক চুলি কাটোতেও টকেন দাদা এই চুলি কাটা টকেন এটা দিয়কচোন 1 নম্বৰ চেয়াৰ দিব দাদা 1 নম্বৰ 2 নম্বৰ চেয়াৰত যাব 2 নম্বৰত মানে আপুনি নাকাটে মই নাহাতো কি 2 নম্বৰ চেয়াৰত আপনি কাটিলে কিয় কারণ নেই বেছি কথা নহ'ব 2 নম্বৰ চেয়াৰত যাওক गोलमाल है भाई सब गोलमाल है দিয়ক দিয়ক দাদা সোনকাল জলদি কাটক জলদি জলদি নহ'ব লাহে লাহে কাটিম যেনকে আমাৰ কামগিলা বেংকত আপোনালোকে লাহে লাহে কৰে সিনকে লাহে লাহে কৰিম দাদা ও উঠক 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 আরে কিয় মানে মোৰ লাঞ্চ টাইম এতিয়া এখনি আছে মাত্র এগুলি তো কাট লাগে উপায় নাই ৰুলটো ৰুল কেনেকে মানুহ কেনেকে মানুহ আপোনালোকৰ যেনকে বেংকত কাম কৰি থাকিলে ভোক লাগে টাইম মতে আমাৰো ভোক লাগে উপায় নাই আপুনি পিছত আহক 1 ঘণ্টা পিছত আহক কি কব চুলি কাটবা আহিছিলো লাঞ্চ ব্ৰেক হল গুচি গেল আধা চুলি কাটাকে দিয়ক অলপ ৰখক বেংকত কাম করলো বলে ইমান যন্ত্রণা দিবা লাগে না